Hi guys, welcome to my another mini vlog. এয়া মোৰ আউটফিট মই টাউনলৈ যাবলৈ ওলাইছোঁ। এই চাওকচোন দেহা কেনেকৈ কান্দিছে। তাইকো মোৰ লগত টাউনলৈ যাবলৈ লাগে। তাৰপিছত ফুচলাই মেলি তাইক মই এয়া ওলাই আহিলোঁ। আমাৰ ৰাস্তাৰ কাম চলি আছে। তাৰপিছত এয়া মই টাউন আহি পাই গ'লোহি। তাৰপিছত ভাইটিলৈ জোতা এযোৰ ল'বলৈ আহিলোঁ দোকানলৈ। মোৰ কাম হৈ গ'ল। তাৰপিছত মই হোটেলত কিবা এটা খালোঁ আৰু ঘৰলৈ উভতিলোঁ। তাৰপিছত ঘৰ আহি দেখিলোঁ এয়া আহিলেই। এয়া ভণ্টিয়ে মোলৈ আজি বুকে এটা আনিছিলে। বুকেটো যে ইমান ধুনীয়া আছিলে, ইমান মৰম লগা। তাৰপিছত মই টিউশ্যন লৈ ফ্ৰেছ হ'লোঁ। ফ্ৰেছ হোৱাৰ পিছত আহিলে আকৌ এইকেইজনী। সিহঁতি কি কয় শুনকচোন। তাৰপিছত আহিলোঁ মই পপুলৰ ওচৰলৈ। পপুৱে আকৌ গাখীৰ খাই আছে। তাৰপিছত মাৰ কোচত বহি লৈ তাই মোক আকৌ জিভা দেখুৱাই আছে। তাই ললিপপ খাই জিভা নীলা। এতিয়া মই টাউনলৈ যাবলৈ লৈছোঁ ভাইটিৰ লগত। এনেই ওলাই অকণমান। মোৰ ৰাতি যোৱাটো অকণমান অভ্যাসেই। তাৰপাছত সিহঁতকেইজনীক দেখিছেনে কেনেকৈ একদম মোৰ ভিডিঅ'ত ওলাবলৈ একদম এক্সাইটেড হৈ আছে। সেইকাৰণে ওলোৱাই দিছোঁ আৰু হেঁপাহ। তাৰপাছত সিহঁতক ওলোৱাই মেলি মই ওলাই আহিলোঁ ভাইটিৰ লগত। ইমান ঠাণ্ডা লাগিলে আকৌ ঘূৰি আহি চুৱেটাৰ পিন্ধিলোঁ। চুৱেটাৰ পিন্ধি মেলি আকৌ গৈছোঁ। আমি মানে ভাইটিয়ে ময়ে প্ৰায়ে ওলাই অহা হয়, কিন্তু ঘৰত গম নাপাই দেই, মনে মনেহে ওলাই আহোঁ। ঘৰ গৈ সোমোৱাৰ পিছতহে ঘৰত গম পায়। তাৰপিছত আমি গোটেই টাউনখন ঘূৰিলোঁ। মোৰ যে সেইডোখৰ ইমান ভাল লাগে। তাৰপিছত আমি দুয়োটাই কিবা এটা খাবলৈ গ'লোঁ। আমি খালোঁ। খাই বৈ ভণ্টিলৈ ল'লোঁ। তাৰপিছত আমি ঘৰলৈ উভতিলোঁ। তো বাই বাই গাইজ, আজিলৈ ভিডিঅ'টো ইমানেই। বাই।